মই আজি আহিছোঁ গুৱাহাটী এটা বিশেষ কামত। ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। হোটেলখন দেখুৱাম মই এতিয়া আপোনালোকক। এইখনে হৈছে মই থকা হোটেলখন। মই এতিয়া দেখুৱাম আপোনালোকক ভিতৰখিনি। চাওক গাইজ, কেনেকুৱা লাগিল জনাব, নাপাহৰিব। লগতে ফুল ডিটেইলছ লাগিলে কমেণ্ট কৰিব। ওলাই দিলোঁ হোটেলৰ পৰা। ভাবিছোঁ গুৱাহাটী নাইট ভিউটো চাম বুলি, লগতে আপোনালোককো অকণমান দেখুৱাম বুলি মই এতিয়া আহিছোঁ গণেশগুৰিত। মই আপোনালোকক কৈছিলোঁ যে গুৱাহাটী নাইট ভিউটো দেখুৱাম বুলি, কিন্তু দেখাব নোৱাৰিলোঁ। চৰি, কাৰণ মোৰ ভিডিঅ' ক্লিপকেইটা ডিলিট হৈ থাকিল। এতিয়া আপোনালোকে ভিউটো এনজয় কৰক। বৰ্তমান আমি আহি পালোঁ মাছখোৱা। এতিয়া হৈছে টাইম 5টা। এতিয়া আমি ঘৰত গৈ আছোঁ। এতিয়া পাই গ'লোঁ শৰাইঘাট ব্ৰিজ, লগতে ছাৰ্ভিচ বৰ ধুনীয়া। হোটেলখনৰ ভাড়া আছিল 1200 টকা। বৰ ভাল লাগিল থাকি। আৰু যদি আপোনালোকে যদি যায় কেতিয়াবা থাকিব পাৰিব। এড্ৰেছটো ভালকৈ কৈ দি আছোঁ মই আপোনালোকক। নবীন নগৰ হোটেল ৰয়েল। আমি এতিয়া আহি পালোঁ আমিন গাঁও। মোৰ আগফালে চাওকচোন গাইজ, কি ধুনীয়া পাহাৰখিনি পুৰা ওচৰতে যেন লাগি যায়। পুৰা যে আমি ডাইৰেক্ট পাম যেন লাগে গাইজ। মোৰ লেফ্ট চাইডে যিবোৰ দেখা পাইছে সেইবোৰ হৈছে আমিন গাঁৱৰ যিবিলাক কোম্পানী।